নমস্কাৰ বন্ধুসকল, এডুকেশ্যন প্লাছ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত এটা নতুন বিষয় আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিৰ এই ভিডিঅ'টোৰ আলোচনাৰ বিষয় দুটা হ'ল যোগাত্মক বিপৰীত সংখ্যা আৰু গুণাত্মক বিপৰীত সংখ্যা। এই বিষয় দুটা অসম টেট, অসম পুলিচ আৰু অন্যান্য কম্পিটিটিভ এক্সামৰ বাবে অতি প্ৰয়োজনীয় বিষয়। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু গুণাত্মক বিপৰীত আৰু যোগাত্মক বিপৰীত সংখ্যানো কি সেই বিষয়ে জানিবলৈ চেষ্টা কৰোঁ। পোনপ্ৰথমে আমি যোগাত্মক বিপৰীত সংখ্যাৰ বিষয়ে আলোচনা কৰিম। যোগাত্মক বিপৰীত সংখ্যা হ'ল এনে এটা বিপৰীত সংখ্যা য'ত ধনাত্মক সংখ্যাৰ যোগাত্মক বিপৰীত নিৰ্ণয় কৰিবলৈ দিলে ঋণাত্মক সংখ্যা হ'ব আৰু ঋণাত্মক সংখ্যাৰ যোগাত্মক বিপৰীত সংখ্যা নিৰ্ণয় কৰিবলৈ দিলে ধনাত্মক অখণ্ড সংখ্যা হ'ব। উদাহৰণস্বৰূপে 5ৰ যোগাত্মক বিপৰীত সংখ্যা হ'ব -5, -11ৰ বিপৰীত অৰ্থাৎ যোগাত্মক বিপৰীত সংখ্যা হ'ব 11, 2/3ৰ যোগাত্মক বিপৰীত সংখ্যাটো হ'ল -2/3, -34/11ৰ যোগাত্মক বিপৰীত সংখ্যা হ'ল 34/11। উদাহৰণকেইটাৰ পৰা বুজা যায় যে যদি ঋণাত্মক অখণ্ড সংখ্যা দিয়া থাকে তেন্তে যোগাত্মক বিপৰীত হ'ব ধনাত্মক অখণ্ড সংখ্যা, আৰু যদি ধনাত্মক অখণ্ড সংখ্যা দিয়া থাকে তেন্তে যোগাত্মক বিপৰীত হ'ব ঋণাত্মক অখণ্ড সংখ্যা। অৰ্থাৎ বিয়োগ চিনডাল দিয়া থাকিলে বিয়োগ চিনডাল নোহোৱা কৰিব লাগে আৰু বিয়োগ চিনডাল দিয়া নাথাকিলে সেই চিনডাল সেই সংখ্যাটোৰ আগত লগাব লাগে। পৰীক্ষাত আহিব পৰা অতি প্ৰয়োজনীয় প্ৰশ্ন এটা হ'ল এটা সংখ্যা লিখা যি নিজেই নিজৰ যোগাত্মক বিপৰীত। ইয়াৰ উত্তৰ হ'ল 0। 0ই হ'ল এনেকুৱা সংখ্যা আৰু একমাত্ৰ সংখ্যা যি নিজেই নিজৰ যোগাত্মক বিপৰীত। এইবাৰ আমি গুণাত্মক বিপৰীত সংখ্যাৰ বিষয়ে আলোচনা কৰিম। গুণাত্মক বিপৰীত সংখ্যাৰ বিষয়ে আলোচনা কৰাৰ আগতে গুণাত্মক বিপৰীত সংখ্যাৰ আন তিনিটা নামৰ বিষয়ে আমি জনা উচিত। গুণাত্মক বিপৰীত সংখ্যাৰ আন তিনিটা নাম হ'ল প্ৰতিক্ৰম, প্ৰতিলোম আৰু অনুন্নক। পৰীক্ষাত গুণাত্মক বিপৰীত সংখ্যাৰ বিপৰীতে প্ৰতিক্ৰম, প্ৰতিলোম আৰু অনুন্নক এই শব্দ তিনিটা ব্যৱহাৰ কৰা দেখা যায়। এই শব্দ তিনিটা ব্যৱহাৰ কৰাৰ ফলত পৰীক্ষাৰ্থীৰ কিছু জটিলতাৰ সৃষ্টি হয় বাবে আমি এই তিনিটা নামো আগতে জানি থোৱা উচিত। আহক আমি এতিয়া গুণাত্মক বিপৰীত সংখ্যানো কি সেই বিষয়ে আলোচনা কৰোঁ। এটা সংখ্যা বা ভগ্নাংশৰ হৰ আৰু লবৰ স্থানান্তৰ কৰিলে যি সংখ্যা পোৱা যায় তাকে গুণাত্মক বিপৰীত সংখ্যা বুলি কোৱা হয়। অৰ্থাৎ হৰ আৰু লবৰ নিজৰ ঠাইত স্থানান্তৰ কৰিলে, অৰ্থাৎ হৰৰ ঠাইত লব আৰু লবৰ ঠাইত যদি আমি হৰটো লিখোঁ তেন্তে সেই সংখ্যাটোক আগৰ সংখ্যাটোৰ গুণাত্মক বিপৰীত সংখ্যা বুলি। উদাহৰণস্বৰূপে 2/3ৰ গুণাত্মক বিপৰীত 3/2, -4/3ৰ গুণাত্মক বিপৰীত -3/4। ইয়াত বিয়োগ চিহ্নডালৰ কোনো ধৰণৰ পৰিৱৰ্তন নহয়। 7ৰ গুণাত্মক বিপৰীত 1/7। যিহেতু সকলো অখণ্ড সংখ্যাৰে হৰ 1 থাকে গতিকে হৰ আৰু লবৰ পৰিৱৰ্তন কৰিলে অৰ্থাৎ স্থানান্তৰ কৰিলে 1/7 পাম। -1/5ৰ গুণাত্মক বিপৰীত -5। 1 হ'ল এনেকুৱা এটা সংখ্যা যি নিজেই নিজৰ গুণাত্মক বিপৰীত। 1ৰ বাহিৰে আৰু এটা সংখ্যা আছে যি নিজেই নিজৰ গুণাত্মক বিপৰীত। সংখ্যাটো আপোনালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব। যদি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিবলৈ নাপাহৰিব। ধন্যবাদ।